সুখী মানুহৰ 7টা অভ্যাস কি? আপোনাক যদি এটা প্ৰশ্ন কৰোঁ যে এই পৃথিৱীত সুখী মানুহ আছেনে, আপুনি একে আশাৰে উত্তৰটো দিব পাৰিবনে? নিশ্চয় আপুনি অলপ চিন্তা কৰিব লাগিব। যদি আপুনি ভাবে এই পৃথিৱীত সুখী মানুহ আছে, তেন্তে আৰু এটা প্ৰশ্ন মনলৈ আহে, সুখী মানুহবিলাকৰ মনত দুখ থাকেনে? এই প্ৰশ্নবোৰে সকলোৰে মনত এবাৰ হ'লেও খুন্দিয়াই যায়, কিন্তু সঠিক উত্তৰ কাৰোৰে হাতত নাথাকে। আচলতে মানুহ এজন সুখী নে দুখী সেইটো নিৰ্ভৰ কৰে মানুহজনৰ অভ্যাসৰ ওপৰত। আজি আমি আলোচনা কৰিম সুখী মানুহৰ 7টা অভ্যাসৰ ওপৰত। সকলো মানুহ সুখী হ'ব বিচাৰে, এয়া মানুহৰ জন্মগত স্বভাৱ। আমি সকলোৱে জানো সৰু ল'ৰা ছোৱালীবোৰ অত্যন্ত সুখী। সকলোৱে কয় শৈশৱৰ দিনবোৰেই জীৱনৰ শ্ৰেষ্ঠ দিন, কিন্তু ল'ৰা ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে চিন্তাবোৰো বাঢ়ি আহিবলৈ ধৰে। অৱশ্যে সকলোৰে ক্ষেত্ৰত এনেকুৱা নহয়। পৃথিৱীত এনে বহু মানুহ আছে যি গোটেই জীৱন সুখী হৈ থাকিবলৈ সক্ষম হয়, কিন্তু এইটো সত্য তেওঁলোকৰ জীৱনতো দুখ থাকে। আনৰ দৰে তেওঁলোকৰ জীৱনটো সুখৰ লগতে দুখো থাকে, কিন্তু সাধাৰণতে এনে লোকে অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰে আৰু তেওঁলোকে হাঁহি হাঁহি সুখী হৈ থাকে। গতিকে প্ৰশ্ন উত্থাপন হয়, যদিহে এই মানুহবোৰ সুখী হৈ থাকিব পাৰে, তেনেহ'লে বাকীবোৰে নোৱাৰে কিয়? তেওঁলোকৰ এনেকুৱা কি যাদু আছে যাৰ বাবে তেওঁলোকে সদায় সুখী? চাৰিওফালে ইমান টেনশ্যন, তাৰ মাজতো কি অভ্যাসৰ বাবে তেওঁলোকে সুখেৰে জীৱন অতিবাহিত কৰিব পাৰিছে? হয়, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ সুখী মানুহৰ এনে 7টা অভ্যাস যিয়ে আপোনাকো সুখী হোৱাত সহায় কৰিব পাৰে। গতিকে আহক সেই 7টা অভ্যাস কি জানি লওঁ। অভ্যাস 1, সুখী মানুহে সদায় ভাল বিচাৰে, বেয়া নহয়। মানুহৰ এটা স্বাভাৱিক প্ৰৱণতা হ'ল তেওঁলোকে নেতিবাচক কথাবিলাক অতি সোনকালে ধৰি লয়। মনোবিজ্ঞানীসকলে এই প্ৰৱণতাক নিগেটিভিটি বায়াছ বুলি কয়। বেছিভাগ মানুহেই আনৰ দোষবোৰ সোনকালে দেখা পায়, কিন্তু ভাল কামৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে। কিন্তু যিসকল লোক সুখী, তেওঁলোকে সকলোতে প্ৰতিটো পৰিস্থিতিতেই ভালটোহে বিচাৰি পায়। তেওঁলোকে বিশ্বাস কৰে যে যি হয় ভালৰ বাবে হয়। যিকোনো ব্যক্তিৰ ভাল গুণবোৰ দেখাটো অতি সহজ, মাত্ৰ নিজকে এটা প্ৰশ্ন কৰিব লাগিব, এই মানুহজন কিয় ভাল? বিশ্বাস কৰক, আপোনাৰ মগজুৱে আপোনাৰ মনত এনেকুৱা অনুভৱৰ জন্ম দিব যাৰ বাবে মানুহজনৰ ভাল গুণবোৰ আপুনি দেখিবলৈ আৰম্ভ কৰিব। আৰু এটা কথা, কেৱল মানুহৰ মাজত ভালটো বিচাৰিব নালাগে, প্ৰতিটো পৰিস্থিতিত ইতিবাচক হৈ থাকিব লাগিব আৰু তাত কি ভাল আছে সেইটো চাব লাগিব। উদাহৰণস্বৰূপে, যদি আপুনি চাকৰিৰ সাক্ষাৎকাৰত নিৰ্বাচিত নহয়, তেন্তে আপুনি ভাবিব লাগে যে ঈশ্বৰে আপোনাৰ বাবে সেইটোতকৈ ভাল চাকৰি ৰাখিছে, যিটো আপুনি অতি সোনকালে বা কেইদিনমান পিছত পাব। অভ্যাস 2, সুখী মানুহে ক্ষমা কৰিবও জানে আৰু ক্ষমা বিচাৰিবও জানে। প্ৰত্যেকৰে নিজস্ব ইগ' থাকে। জানিয়েই হওক বা অজানিতেই হওক, কোনোবাই এই ইগত আঘাত হানিব পাৰে। কিন্তু যিসকল লোক সুখী, তেওঁলোকে সৰু সৰু কথাবোৰ মনত সুমুৱাই নলয়। তেওঁলোকে কেৱল আনক নহয়, নিজকো ক্ষমা কৰিব জানে। ইয়াৰ বিপৰীতে, যদি এনে লোকে কিবা ভুল কৰে, তেন্তে তেওঁলোকে ক্ষমা খুজিবলৈ লাজ নকৰে। তেওঁলোকে জানে যে অসাৰ ইগ'য়ে তেওঁলোকৰ জীৱনটো জটিল কৰি তুলিব।
গতিকে চৰি বুলি ক'বলৈ তেওঁলোকে কেতিয়াও কুণ্ঠাবোধ নকৰে। অভ্যাস 3, সুখী মানুহে তেওঁলোকৰ চাৰিওফালে এটা শক্তিশালী ছাপোৰ্ট ছিষ্টেম গঢ়ি তোলে। এই ছাপোৰ্ট ছিষ্টেম পৰিয়াল আৰু বন্ধু এই দুটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। জীৱনত সুখী হ'বলৈ ফেমিলি আৰু ফ্ৰেণ্ডৰ এক বৃহৎ অৱদান থাকিব লাগিব। আপোনাৰ অজস্ৰ ধন সম্পত্তি খ্যাতি থাকিলেও কিন্তু যদি আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ড নাথাকে তেন্তে আপুনি বেছিদিন সুখী হৈ থাকিব নোৱাৰে। আপোনাৰ এনে কেইজন বন্ধু আছে যাক আপুনি নিশা 3 বজাতো কোনো সংকোচ নকৰাকৈ ফোন কৰিব পাৰে বা যিকোনো সময়তে আৰ্থিক সহায় ল'ব পাৰে। পৰিয়াল আৰু বন্ধু বান্ধৱীক কেতিয়াও সাধাৰণভাৱে লোৱা উচিত নহয়। শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে নিজৰ স্বাৰ্থ ত্যাগ কৰিব লাগিব, আনৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকক সঁচাকৈয়ে ভাল পাব লাগিব। যিমান পাৰি সম্পৰ্ক উন্নত কৰক। জন্মদিনৰ শুভেচ্ছা দিয়া, অভিনন্দন জনোৱা, প্ৰশংসা কৰা, হাঁহি এটাৰে লগ পোৱা, উষ্ণতাৰে হাত মিলাই আলিংগন কৰা আদি সৰু সৰু কথাবোৰে আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তোলে। আৰু যেতিয়া আপুনি এই কাম কৰে তেতিয়া বিনিময়ত একেখিনি পাব আৰু আপোনাৰ জীৱনটো সুখী হ'ব। অভ্যাস 4, সুখী মানুহে নিজৰ মনে বিচৰা কাম কৰে অথবা তেওঁলোকে মনোযোগেৰে কামটো কৰে। যদি আপুনি মনে বিচৰা কামটো কৰিব পায় তেনেহ'লে আপুনি সুখ অনুভৱ কৰে। কিন্তু বেছিভাগ মানুহেই ইমান ভাগ্যৱান নহয়। বহুতো লোকে কৰিবলৈ আগ্ৰহ কৰা কামটো নাপায়। সুখী মানুহে যিটো কাম পায় সেইটোৱে অতি আগ্ৰহেৰে কৰে, কিন্তু তেওঁ পৰৱৰ্তী ভাল কামৰ বাবে অপেক্ষা কৰে। সুখী মানুহে নিজৰ কামটোক সমালোচনা নকৰে, ইয়াৰ ইতিবাচক দিশবোৰত গুৰুত্ব দিয়ে আৰু উপভোগ কৰে। অভ্যাস 5, সুখী মানুহে মনলৈ অহা সকলো কথা বিশ্বাস নকৰে। বিজ্ঞানীসকলৰ মতে আমাৰ মগজুলৈ প্ৰতিদিনে 60,000টা চিন্তা আহে আৰু এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এই চিন্তাবোৰৰ বেছিভাগেই নেতিবাচক। যদি আপুনি আপোনাৰ মগজুক দৈনিক হাজাৰ হাজাৰ নেতিবাচক চিন্তাৰে ভৰাই দিয়ে তেন্তে সুখী হোৱাটো কঠিন হ'ব। সেইবাবেই সুখী ব্যক্তিয়ে বেয়া চিন্তাত মগজুক ঠাই নিদিয়ে। আচলতে আমাৰ চিন্তাধাৰা মতে মগজুত কিছুমান ৰাসায়নিক পদাৰ্থৰ নিৰ্গমন ঘটে যিয়ে আমাৰ মেজাজ সুখী বা দুখী কৰি তোলে। যেতিয়া আপুনি নেতিবাচক চিন্তাক সত্য বুলি মানি লয় তেতিয়া আপোনাৰ ৰক্তচাপ বাঢ়িবলৈ আৰম্ভ কৰে আৰু আপোনাৰ টেনশ্যন আৰম্ভ হয়। অভ্যাস 6, সুখী মানুহে নিজৰ জীৱন বা কামক এটা বৃহত্তৰ উদ্দেশ্যৰ সৈতে সাঙুৰি ৰাখে। কথাখিনি আপোনাক এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ। এবাৰ এগৰাকী বৃদ্ধাই ক'ৰবাৰ পৰা আহি থকা অৱস্থাত 3জন শ্ৰমিকে এটা অট্টালিকা নিৰ্মাণ কৰি থকা দেখিলে। প্ৰথম শ্ৰমিকজনক তেওঁ সুধিলে, কি কৰি আছা? দেখিছেনে মই ইটা কঢ়িয়াই আছোঁ, তেওঁ উত্তৰ দিলে। তাৰপিছত তেওঁ আন এজন শ্ৰমিকৰ ওচৰলৈ গৈ একেটা প্ৰশ্নই সুধিলে, তুমি কি কৰি আছা? মই মোৰ পৰিয়ালটোক খুৱাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছোঁ, দ্বিতীয় শ্ৰমিকজনে ক'লে। তাৰপিছত তেওঁ তৃতীয় শ্ৰমিকজনৰ ওচৰলৈ গৈ সুধিলে সেই পুনৰ একেটা প্ৰশ্ন, তুমি কি কৰি আছা? শ্ৰমিকজনে উৎসাহেৰে উত্তৰ দিলে, মই এই চহৰৰ আটাইতকৈ ডাঙৰ অট্টালিকাটো নিৰ্মাণ কৰি আছোঁ। আপুনি এতিয়া অনুমান কৰক এই 3জনৰ ভিতৰত কোনজন আটাইতকৈ সুখী? এই শ্ৰমিকজনৰ দৰে সুখী মানুহে নিজৰ কামক কোনোবা ডাঙৰ উদ্দেশ্যৰ সৈতে জড়িত বুলি ভাবে আৰু তেনে কৰিলে সঁচাকৈয়ে তেওঁলোকে অপৰিসীম সুখ লাভ কৰে।
অভ্যাস 7 সুখী মানুহে নিজৰ জীৱনত ঘটা ঘটনাবোৰৰ বাবে নিজকে দায়ী বুলি গণ্য কৰে। সুখী মানুহে দায়িত্ব ল'ব জানে। যদি তেওঁলোকৰ কিবা বেয়া হয় তেন্তে তেওঁলোকে আনৰ ওপৰত দোষ নিদিয়ে, বৰঞ্চ ইয়াৰ বাবে নিজকে দায়ী বুলি গণ্য কৰে। যদি তেওঁলোকে অফিচ গৈ পোৱাত পলম হয় তেন্তে তেওঁলোকে ট্ৰেফিক জামক গালি নিদিয়ে, বৰঞ্চ তেওঁলোকে ভাবে যে তেওঁলোকে ঘৰৰ পৰা অলপ সোনকালে ওলাব লাগিছিল। আপুনি আপোনাৰ সফলতাৰ কৃতিত্ব আনক দিব পাৰে, কিন্তু আপোনাৰ বিফলতাৰ বাবে নিজকে দায়ী বুলি গণ্য কৰক। যেতিয়া আপুনি আপোনাৰ লগত ঘটা বেয়া কামবোৰৰ বাবে আনক দোষ দিয়ে তেতিয়া আপোনাৰ ভিতৰি ভিতৰি খং উঠে, কিন্তু যেতিয়া আপুনি নিজকে দায়বদ্ধ বুলি গণ্য কৰে তেতিয়া আপুনি অলপ হতাশ হয় আৰু তাৰ পিছত সকলোবোৰ ঠিক কৰিবলৈ চেষ্টা কৰে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।